নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে আজি দেখিছে নহয় একেবাৰে হাজি কাছি আহিছোঁ জোৰোণ দিবলৈ যাওঁ তিনিচুকীয়ালৈ দাদা এজনৰ বিয়া খুৰা ল'ৰা হয় আজি জোৰোণ হয় এতিয়া আমি ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ যাম জোৰোণ দিবলৈ ভাবিলোঁ ভিডিঅ' এটা কৰোঁ আপোনালোককো লৈ যাওঁ জোৰোণলৈ আশা কৰোঁ আপোনালোকে চাই ভাললৈ মই কেনেদৰে সাজোন কাচোন কৰিছোঁ অলপ দেখাই লওঁ অকণমান মেকআপ কৰিছোঁ বিয়ালৈ বা জোৰোণলৈ মেকআপ নকৰাকৈতো যাব নোৱাৰি খোপা এটা বান্ধিছোঁ আৰু ফুল লগাইছোঁ আৰু মই কাপোৰ পিন্ধিছোঁ মোৰ নিজৰ বিয়াৰ মেইন ছেটযোৰ আৰু ব্লাউজ পিন্ধিছোঁ মই মোৰ ৰঙা জোৰ কাপোৰৰ ব্লাউজ আৰু লগত এটা বেল্ট আহিছিলে এই কঁকালত বেল্ট লগাই দিছোঁ যাতে লুকটো অকণমান চেঞ্জ হয় আৰু বেলেগ ধৰণৰ লুক এটা দিওঁ বুলি এই বেল্টডাল লগাই ল'লোঁ যাতে অকণমান ষ্টাইলিছ লাগক বেয়া লগা নাই কিজানি কমেণ্ট কৰিবচোন তেতিয়াহ'লে আপোনালোকে চাই থাকিব ভিডিঅ'টি শেষলৈকে এয়া হৈছে আমাৰ দৰা আমি সকলোবোৰ পৰিয়ালৰ মানুহ আহি দৰা ঘৰতে গোট খাইছোঁ এই দৰা ঘৰৰ পৰাই ওলাই যাম আমি জোৰোণ দিবলৈ এয়া দেখিছে দৰা ঘৰত আৰু আমাৰ এই ভণ্টি কিজনী গাত ততে নাই ফূৰ্তিতে ওলাই যোৱাৰ সময়ত কিছুমান নিয়ম থাকে দৰা ঘৰত সেই সকলোবোৰ নিয়ম কৰি থকা হৈছে আৰু কইনাৰ বাবে যিবোৰ জোৰোণৰ বস্তু আছে সেইবোৰ গাড়ীত উঠাই থকা হৈছে আৰু আমি সকলোবোৰ কাম কৰি মেলি এতিয়া ওলাইছোঁ আমি তিনিচুকীয়ালৈ বুলি দাদাৰ জোৰোণ দিবলৈ কইনাজনী 1.5 ঘণ্টাৰ পাছত আমি কইনা ঘৰ আহি পালোহি আৰু এয়া কইনা ঘৰৰ মানুহ ৰৈ আছে আমাক আদৰিবলৈ এইটো সময়ত বিৰাট ভাল লাগে তেওঁলোক ৰৈ থাকে যে দৰা ঘৰৰ মানুহক কি ধুনীয়াকৈ আদৰিবৰ বাবে নিজকে একদম ভিআইপি যেন লাগি যায় এতিয়া দুয়োগৰাকী মাকে মানে দৰাৰ মাক আৰু কইনাৰ মাকে লগত লৈ অহা শৰাই দুখন হাল সলনি কৰিছে আৰু তাৰ পাছতে আমাক ভিতৰলৈ আদৰি লৈ গৈছে কইনা ঘৰ আহিয়ে বেছি দেৰি বহিব লগা নহ'ল আমাৰ অলপ সময়ৰ পাছতে কইনা ওলাই আহিল কইনাক যে কিমান ধুনীয়া দেখাইছিলে নহয় কইনাগৰাকী পিছে এনেও ধুনীয়াই আৰু আজি কইনাৰ সাজত আৰু ধুনীয়া দেখাইছিলে কইনাৰ ৰভাতলিত বহিছে তাৰ আগতে ভকতৰ সেৱা লৈছে ভকতে আশীৰ্বাদ দিছে আৰু এই নিয়মৰ পাছতে আমি আমাৰ জোৰোণ পিন্ধোৱাৰ নিয়মবোৰ আৰম্ভ কৰিম আমাৰ কইনা মানে বৌজনী বৰ ধুনীয়া দেই একেবাৰে হাঁহিমুখীয়া কি ধুনীয়াকৈ হাঁহি আছে এতিয়া দৰাৰ মাকে কইনাৰ শিৰত সেন্দুৰ দিব সেন্দুৰ পিন্ধাই আনৰ ছোৱালীক নিজৰ বোৱাৰী কৰি ল'ব আৰু এই জোৰোণৰ এই নিয়মটোৰ পৰাই ছোৱালীৰ জীৱন শেষ হয় বোৱাৰী জীৱনৰ আৰম্ভণি হয় ভাবিলে অলপ দুখো লাগে ভালো লাগে কাৰণ ময়ো এইটো দিন পাৰ কৰি আহিছোঁ অকণমান ইম'চনেল হৈ যাওঁ এনেকুৱা ছবিবোৰ দেখিলে মোৰো অলপ দুখ লাগিছিলে চকু পানী অকণমান ওলাইছিলে বাৰু দৰাৰ মাকে কইনাক সেন্দুৰ দিয়াৰ পাছত কইনাক দিবলৈ আমি যিবোৰ জোৰোণৰ বস্তু আনিছোঁ সেইবোৰ কইনাক দিয়া হৈছে আৰু যিবোৰ অলংকাৰ আনিছোঁ সেইবোৰ কইনাক পিন্ধোৱা হৈছে আৰু আমি কইনাক পিন্ধোৱাত অকণমান সহায় কৰি দিছোঁ জোৰোণত আমি দৰা ঘৰে কইনাকনো আমি কি বস্তু দিলোঁ যেনে ধৰক মেখেলা চাদৰ জুৱেলাৰী পাৰ্চ আদি তেনেকুৱা ধৰণৰ বস্তুবোৰৰ ভিডিঅ' কৰা নহ'ল কাৰণ মই নিজেও অলপ বিজি হৈ থাকিলোঁ জোৰোণ পিন্ধোৱাৰ পাছত ধুনীয়াকৈ চাহ খালোঁ মিঠাই নিমকি লাড়ু আৰু পিঠাৰে তাৰ পাছত আমাৰ মেইন পাৰ্টটো ষ্টাৰ্ট হ'ল সেইটো হৈছে আমাৰ ফটো ছেশ্যন ধুনীয়া কইনাৰ লগত আমি বাই ভনী সকলোৱে ধুনীয়াকৈ ফটো উঠিছোঁ ফূৰ্তি কৰিছোঁ আড্ডা মাৰিছোঁ কথা পাতিছোঁ পৰিয়ালৰ লগত কইনাৰ লগত তাৰ পাছতে আমি খাবলৈ গ'লোঁ আৰু খোৱাবোৰ যে কেনেকুৱা টেষ্টি আছিলে বিৰাট ধুনীয়া খানা আছিলে মাছ মাংসৰে এখন মানে বিৰাটেই টেষ্টি থালি এখন খাই বিৰাট ভাল লাগিল
ইমান ধুনীয়াকৈ খোৱাৰ যোগান ধৰাৰ বাবে কইনা ঘৰক বহুত বহুত ধন্যবাদ। খোৱা বোৱা কৰাৰ পাছত আকৌ ধুনীয়া কইনাৰ লগত আমি অকণমান ধেমালি কৰিলোঁ, ফূৰ্তি কৰিলোঁ, কথা পাতিলোঁ। হেই মম্মী, তোমাৰ ল'ৰাটোৰ জন্মদিন চোৱা। মানিছোঁ কিন্তু দেই, বিৰাট ভাল ল'ৰাই। যিমান দেৰি আমি কইনা ঘৰত থাকিলোঁ মাকক অকণো দিগদাৰ নিদিলে, নিজৰ মতে ধুনীয়াকৈ খেল ধেমালি কৰি বিজি থাকিল। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ, কইনা ঘৰৰ পৰা বিদায় লৈছোঁ। কইনা ঘৰৰ সকলো লোকক বহুত 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 ধন্যবাদ। ভাল লাগিল আজিৰ দিনটো, বহুত হাঁহি ধেমালি কৰিলোঁ, ফূৰ্তি কৰিলোঁ। আৰু আজিৰ পৰা আমাৰ ফেমিলিত আৰু এটা নতুন ফেমিলি যোগ হ'ল, আমাৰ ফেমিলিটো আৰু অকণমান ডাঙৰ হ'ল। আৰু কইনালৈ থাকিল বহুত বহুত শুভেচ্ছা।